হেল্ল' গাইজ, আজি ব্লগটো আৰম্ভ কৰিছোঁ আমাৰ সকলোৱে পৰিচিত কণ্ঠশিল্পী আমাৰ প্ৰমোদ মনোৰঞ্জন ককাইদেউ ঘৰৰ পৰা। এইফালে প্ৰমোদ মনোৰঞ্জন ককাইদেৱে আজি এটা গানৰ কাৰণে ষ্টুডিঅ'লৈ ওলাইছে, শিৱসাগৰৰ ওলাইছে, শিৱসাগৰলৈ যাব। তো লগত আমাৰ ওলাইছে এইফালে আমাৰ মণি মাধৱ, সেইফালে আমাৰ মণি মাধৱ ইফালে আছে, আমাৰ বৌ ওলাইছে, আমাৰ প্ৰমোদ মনোৰঞ্জন ককাইদেউহঁতৰ বৌ ৰিয়াজ, এইফালে আমাৰ অজিত ৰিয়াজ ওলাইছে, এইফালে আমাৰ গাড়ী চলাব আমাৰ মেইন হেৰিজন মনোৰঞ্জন দা। প্ৰত্যেকে চিনি পায় আৰু কোনটা ঠিক আছে ন? বলক যাব লাগে। ঠিক আছে, হেপী জাৰ্ণি, হেপী জাৰ্ণি, হেপী জাৰ্ণি, লেটছ গো। হেল্ল' গাইছ, আহি পাই গ'লোহি আমি। বৰা পাইছোঁহি ন? পালোহি ন? এছত সোমাই যাওঁ ন? আমি লক্ষ্যদা ঘৰলৈ আহি আছোঁ আজি। এইফালে সোমাব লাগিব, এইফালে লক্ষ্যদা ঘৰলৈ আহি আছোঁ আজি। আমাৰ প্ৰমোদাই কিবা গান এটা কওঁ বুলি কৈছে আজি, ত' সেই প্ৰমোদাক লগত লৈ আহি আছোঁ আজি। লক্ষ্যদা নমস্কাৰ। হয় নমস্কাৰ, নমস্কাৰ। ভাল লাগিছে আজি লগ পাই, আপোনালোক ঘৰলৈ ডাইৰেক্ট গুচি আহিলোঁ আৰু প্ৰমোদাৰ লগতে। ব'লক, এইফালে আমাৰ বৌ পালেহি। আছে ন ভাল? ঠিক আছে, ঠিক আছে। এই আহি আছোঁ, সুন্দৰকৈ পাইছোঁ দিয়া লাহেকৈ। আজি আচলতে গানটো গাইডহে কৰিছে, আজি আচলতে ফাইনেল ডাবিং নহয়। জীৱনত প্ৰথমবাৰৰ বাবে আজি মিউজিক ষ্টুডিঅ'ত আহিছোঁ দেই। মণি মাধৱ অলপ ওচৰতে আহিছোঁ আৰু এনেই ষ্টুডিঅ' দেখি পোৱা নাই, আজিহে দেখিম কি হয় কি নাই। ভিতৰলৈ সোমাই যাম, ব'লক গাইজ, আপোনালোকে চাই থাকিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। দেখিছে আপোনালোকে জেতুকা এলবামৰ প্ৰমোদ দাৰ যি জেতুকা এলবাম আহিবলগীয়া আছে, সেই জেতুকা এলবামৰ সুন্দৰকৈ কাম পূৰ্ণগতিত চলি আছে ষ্টুডিঅ'ত, আপোনালোকে দেখিব। এয়া আমাৰ লক্ষ্যদা। মৰমিমান কিয় লাগে তোমালৈ, দুচকুত কাজল মৰম লাগে। দীপাঞ্জলি 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 মোৰ কাজলখন চকু লাগে ভাল, ৰঙা চিঙা পৰি যোৱা তোমাৰ দুগাল। দীপাঞ্জলি দীপাঞ্জলি দীপাঞ্জলি, মৰমতে তোমাৰ বলিয়া হলো মই তোমাৰ পগলা। মৰমতে তোমাৰ বলিয়া হলো মই তোমাৰ পগলা। ঠিক আছে না? দীপাঞ্জলি দিম বুলি ৰেকৰ্ডিং চিজনটো ন? হেল্ল' গাইজ, মই প্ৰথমবাৰ আহিছোঁ, সুন্দৰকৈ দেখিব পাৰে আপোনালোকে। এয়া ৰেকৰ্ডিং চিজন, একেবাৰে ফাইনেল ভইচ ডাবিং এই ধৰণে হয়। এইটো মাইকৰ পৰাই হয়, যি মাইক দেখিছে আপোনালোকে, এই মাইক, এই লক্ষ্যদা ষ্টুডিঅ' মাইক। শুনি অলপ বঢ়িয়া, এইধৰণে আচলতে ডাবিং হয়, ইয়াৰ পৰাই সুন্দৰকৈ ভইচ ডাবিং হয়। হেল্ল', তো আনকালে দেখা নাছিলোঁ, তো আজি দেখিছোঁ, ভাল লাগিছে, খুব ভাল লাগিছে। হেল্ল' গাইজ, দেখিছে আপোনালোকে আমাৰ প্ৰমোদ দাৰ জেতুকাৰ যি এলবাম আহিবলগীয়া আছে, জেতুকাৰ কাম সুন্দৰকৈ চলি আছে। এইফালে প্ৰমোদ মনোৰঞ্জন দাই সুন্দৰকৈ ভইচ ডাবিং কৰিছে, টেষ্টিং কৰি থকা হৈছে আচলতে। আমাৰ লক্ষ্যদাই সুন্দৰকৈ কামখিনি কৰি দিম বুলি কৈছে। লক্ষ্যদা নমস্কাৰ। লক্ষ্যদা নমস্কাৰ, নমস্কাৰ। ভাল লাগিছে আপোনাক লগ পাই দেই। আপোনাৰ হেৰি নহয়, অকণমান যাবৰ হৈ আছোঁ, খালি নাই যাবৰ নহয়, সুন্দৰ, ইমান ধুনীয়া মানুহজন। ধুনীয়া মানে আপুনি গীতে মাতে ধুনীয়া আচলতে, কেৱল দৈহিক সৌন্দৰ্যটোৱে মানুহৰ মেটাৰ নকৰে। চ' আপুনি ইমান ধুনীয়া কণ্ঠশিল্পীৰ লগতে সুন্দৰকৈ, আপোনাৰ ষ্টুডিঅ'ৰ নাম কি বুলি ক'লে? অজন ষ্টুডিঅ' ন? এয়া অজন ষ্টুডিঅ', তেখেতৰ নিজৰ হয়। তাকে চলি আছে গান এটা লৈ আনিছোঁ আজি, ভাল গান এটা। হয় হয়, সেইদিনাখন গানটো আমি ৰাতি ফোনত ডিছকাছ কৰিছিলোঁ, দীপাঞ্জলি দিছোঁ নামটো। হয় হয়, খুব ধুনীয়া ফাৰ্ষ্ট হিটৰ গান। আৰু আচলতে নতুন উদীয়মান কণ্ঠশিল্পী কোনোবা নতুন প্ৰজন্মই যদি গান সুন্দৰকৈ যদি ৰাইজৰ মাজলৈ এৰি দিম বুলি ভাবে, আমাৰ এজন লক্ষ্যদা আছে। লক্ষ্যদাই খুব কম বাজেটত, আচলতে খুব কম বাজেটতে কৰি দিব, ভাল কাম কৰি দিব, নহয় জানো লক্ষ্যদা? হয় দে, নতুন উদীয়মান কণ্ঠশিল্পী আহিব পাৰে আমাৰ শিৱসাগৰতে, দূৰ নহয়, ওচৰতে আমাৰ বেতবাৰী বুলি কয়, বেতবাৰী নহয়, খেলুৱা ব্লক হয়। দীপাঞ্জলি দীপাঞ্জলি দীপাঞ্জলি, মৰম
মৰমতে তোমাৰ বলিয়া হলো মই তোমাৰ পগলা হেল্ল' গাইজ দেখিছে আমি সুন্দৰকৈ ভিডিঅ' এডিটিং কৰোঁ আমাৰ সেইফালে ষ্টুডিঅ'ত লক্ষ্যদাহঁতে সুন্দৰকৈ এইধৰণে মিউজিক মানে এডিটিং কৰে চব সুন্দৰকৈ ভিতৰত গান ৰেকৰ্ডিং চলি আছে ৰেকৰ্ডিং মানে আজি কিবা গাইড দিয়া আছে আচলতে আজি সম্পূৰ্ণ হেৰি নহয় তো গাইড দিয়া আছে চ' সুন্দৰকৈ ভিতৰলৈ যাওঁ ইতিমধ্যে যিহেতু চলি আছে ব'লক ভিতৰলৈ সোমাই যাওঁ এইফালে ফিমেল ভাৰ্জনটো আচলতে আমাৰ বৌয়ে নেগায় এনেই আচলতে টেষ্টিংহে কৰিছে এইটো কেনেকুৱা হ'ব কি কথা নাই হ'লেও ধুনীয়া হৈছে মজা তোরা যদি অভিমান নিদিলে প্ৰতিদান কুচি যাবে গৈ নৌকা চাঙলৈ চকুত কাজল ললে মৰম লাগে ঐ দুচকুত কাজল ললে মোৰ কাজল চকু নাচিঙা পৰি যোৱা তোমাৰ দুগাল দীপাঞ্জলি বঢ়িয়া। অঁ ঠিক আছে আজি ভাল লাগিলে অমিত গগৈ আহিলে হয়, ষ্টুডিঅ'ত প্ৰমোদ কাইৰ লগত আহিলে এইফালে সকলো আছে হয়। আৰু অমিত গগৈ পেজটো সকলোৱে লাইক কৰি দিব আৰু পোষ্ট আপডেটবিলাক পাই থাকিব তাতে হয়। পোষ্টবিলাক শ্বেয়াৰ কৰি থাকিব সকলোৱে ধন্যবাদ ধন্যবাদ ভাল লাগিলে লগ পাই দেই অঁ শুভৰাত্ৰি জনালোঁ ঠিক আছে গুড নাইট গুড নাইট শুভৰাত্ৰি